গুড মৰ্ণিং এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। তো মোৰো ভাল। তো আজিৰ দিনটো মোৰ বাবে অকণমান বিশেষ দিন। সেইটো কিয় বিশেষ আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব। এইফালে আহি মই পালোহি শিৱসাগৰ টাউন। আগৰ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ অকণমান বিশেষ প্ৰব্লেমত। আৰু এইফালে ল'লোঁ মই এখন বেটেৰীখনৰে গৈ আছোঁ মই শিৱসাগৰৰ ফুকন নগৰত থকা sola গাঁও। এই গাঁওখন মানে অলপ ভিতৰত সোমাই আছে, ভিতৰৰ ফালে। তো তালৈ কিয় গৈ আছোঁ সেইটো জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যাতে অকণমানো স্কিপ নকৰি শেষলৈকে চাই। এতিয়া ব'লক আমি যাওঁ সেই ঠাইডোখৰলৈ, মোৰ লগতে আপোনালোকো ব'লক আৰু জানক যে আমি সেই ঠাইলৈ কিয় গৈ আছোঁ। এতিয়া চলো। তো এইফালেদি আমি আহি আছোঁ, কিন্তু পোৱাহি নাই আৰু অলপ আছে। এয়া আহি পালোহি আমি গণতব্য স্থান। তাত আমি মানে কি হ'ল, এই sola গাঁওখনত বানত মানে কিছু লোক বহুত মানে বিপদত পৰিছে। তাত মানে বানপানী হৈছে, আৰু সেইটো কাৰণে সাহায্য দিবৰ কাৰণে বেনিফিট গ্ৰুপ কেয়াৰ মানে আমাৰ অফিচৰ ষ্টাফ আৰু ৰবিনহুড আৰ্মি দুয়োটা মিলি অলপমান সকলোকে সহায় কৰোঁ বুলি ওলাই আহিছে। তো এয়া তেওঁলোকক কিছু পৰিমাণে হ'লেও সহায় কৰিবলৈ চেষ্টা কৰিছে। এয়া ৰবিনহুড আৰ্মি আৰু আমাৰ বেনিফিট গ্ৰুপ কেয়াৰৰ ষ্টাফৰ ছাৰ বাইদেউসকলৰ লগতে আৰু আমিবোৰ। এয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। যিহেতু এনেকুৱা ধৰণৰ কিছুমান কাম কৰিলে মনটোত বহুতেই ভাল লাগে অকণমানেই সহায় কৰিব পাৰোঁ, তথাপিও মনটো মানে বহুত ভাল লাগে। এনেধৰণে যদি আপোনালোকেও সহায় কৰিম বুলি ভাবে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে। আমি এতিয়া এইটো সিদ্ধান্ত লৈছোঁ যে ৰবিনহুড আৰ্মি আৰু বেনিফিট গ্ৰুপ কেয়াৰৰ ষ্টাফ আমি সকলোৱে মিলি প্ৰত্যেকটো সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে যিমানখিনি পৰিমাণে পাৰোঁ এনেধৰণৰ লোকক সহায় কৰিম বুলিতো আমি আজি মানে ভাবিছোঁ, আৰু এইটো আজি সিদ্ধান্ত লৈছোঁ। তো আপোনালোকে আমাক ছাপোৰ্ট কৰিব, আৰু যদি ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইফালে প্ৰায়খিনি কাম কৰি হৈ গৈছে। কিছু লোক অহা যোৱা কৰি আছে আৰু তেওঁলোকক মানে এইবিলাক বিতৰণ কৰা হৈ আছে। বেছি পৰিমাণে পৰা নাই, তথাপিও যিমান পৰিমাণে পাৰিছে মানে সহায় কৰিছে সকলোৱে মিলি। তো এতিয়া ভিডিঅ'টো চাই থাকিব। এতিয়া লাষ্টত সকলোবোৰ কৰি শেষ কৰি মই এখন টমটম ল'লোঁ, আৰু টমটমেৰে মই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। এতিয়া ইয়াৰ পৰা মই গৈ আছোঁ শিৱসাগৰ টাউন, আৰু শিৱসাগৰ টাউনৰ পৰাহে যাম মই আকৌ মোৰ ঘৰলৈ। সেইফালে শিৱসাগৰখনক বাই দি ডিমৌৰ ফালে ৰাওনা হৈছোঁ। আৰু এয়া চবচোন ইমান যে পানী হৈছে নহয়, কিমান পানী ভৰি গৈছে ন। আৰু এনেধৰণৰ পানীৰ ফলতে বানপানী হৈছে, আৰু কিমান মানুহ যে বিপদত পৰি আছে নহয় আমি নজনাকৈ। এয়া আমি তাৰে অকণমান সহায় কৰিলোঁ, আৰু যিমানখিনি পাৰোঁ তাকে সকলোৱে মিলি, আৰু সকলোৱে যাতে আমাক ছাপোৰ্ট কৰে, মৰম দিয়ে, তাকে আশা ৰাখিছোঁ। শিৱসাগৰৰ বাই দি এয়া পালোহি মই ডিমৌ, আৰু ডিমৌ পালোহি যেতিয়া নেকি নিজৰ ঘৰ পালোহি বুলিয়ে ভাবিব পাৰি। আৰু হঠাতে আহি থাকোঁতে দেখিলোঁ পানীপুৰি দোকানখন দেখিলোঁ যেতিয়া পানীপুৰি জানো নোখোৱাকৈ যাব পাৰি, সেই ভাবোঁ খাই ল'লোঁ। আৰু এইফালে আহি খালোঁ মই একাপ চাহ আৰু এটি চিংৰা, আৰু চিংৰা চাহ খাই লৈ মই হ'লোঁ ঘৰলৈ বুলি ৰাওনা। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। ভাগৰ ভোক আৰু টোপনিৰ লগত লৈ মই গৈছোঁ এতিয়া ঘৰলৈ, আৰু এইয়া সেউজীয়াখিনিৰে সৈতে লগতে আৰু আপোনালোককো বাই বাই। আৰু লগতে মই তুলি ল'লোঁ এইকেইটা ছাগলী পোৱালিকেইটা। মাজত যদি ভুল হয় ক্ষমা কৰিব, আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।